আইচি মৰিকলং আছিলে জোনমণি ৰাভা প্ৰায় ৰাতি মানে আজি 1:45 মান বজাত এখন কণ্টেইনাৰৰ লগত মুখামুখি খুন্দা লাগিবলৈ এক্সিডেণ্টটো হ'ল আৰু আমি লগে লগে হস্পিটেল লৈ গৈছিলোঁ যদিও তাত ডেথ ডিক্লেয়াৰ ডক্টৰে নগাঁৱৰ পৰা অহা বুলি গম পাইছিলোঁ কিন্তু ক'লৈকে যাব এইটো মই এতিয়ালৈকে গম পোৱা নাই ক'ত যাব ওলাইছিলে এইটো গম পোৱা নাই তেখেতৰ ঘৰ গুৱাহাটী কাহিলীৰ পৰা আমাৰ এই হস্পিটেলখনত তেখেত আহিলে 2:30 মান বজাত ৰাতিকে তাৰপিছত মই চেক কৰিলোঁ তেনেকৈ কোনো এক্সটাৰ্নেল ইঞ্জুৰি মই দেখা নাই কিন্তু ছাছপেক্ট কৰিছোঁ এইটো ইণ্টাৰনেল ইঞ্জুৰি আছে আৰু যিহেতু এখন সোঁফালৰ কাণখনৰ পৰা তেজ ওলাইছে দেখিছোঁ গতিকে এইটো হেড ইঞ্জুৰি হ'ব পাৰে জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটিছে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ আৰু জোনমণি ৰাভাৰ মৃত্যুত আৰক্ষী মহলত শোকৰ ছাঁ পৰিছে আৰু এই বিষয়ে অধিক জনাব আমাৰ কলিয়াবৰৰ ব্যুৰো চিফ গৌতম বৰাই হয় জখলাবন্ধা আৰক্ষী থানাৰ এলেকাধীন যি সৰুভগীয়া গাঁৱৰ ৭৭ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১:৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা হয় এখন মাৰুতি বাহনৰ লগত মুখামুখিকৈ সংঘৰ্ষ হয় এখন কণ্টেইনাৰ ট্ৰাক কেমেৰাপাৰ্চন ৰাজুক মই প্ৰথমতে কণ্টেইনাৰ ট্ৰাকখন দেখুৱাবলৈ ক'ম এইখন কণ্টেইনাৰ ট্ৰাকতে প্ৰচণ্ড জোৰত আহি খুন্দা মাৰে যিখন মাৰুতি বাহন আছিল সেই মাৰুতি বাহনখনত আছিল নগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত মৰিকলং যি আৰক্ষী চকী আছে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভা আৰু জোনমণি ৰাভা যিখন বাহনত আছিল মই কেমেৰাপাৰ্চন ৰাজুক সেই বাহনখন দেখুৱাবলৈ ক'ম জখলাবন্ধা থানাৰ সন্মুখত এতিয়া সেই বাহনখন আনি থোৱা হৈছে সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ গৈছে এই বাহনখন কেমেৰাপাৰ্চন ৰাজুৱে দেখুৱাব বাহনখন কেনেধৰণৰ কিমান জোৰত আহি খুন্দা মাৰিছিল বাহনখনত এইখন হ'ল যি জোনমণি ৰাভা উপপৰিদৰ্শক জোনমণি ৰাভা নিজেই চালকৰ আসনত আহিছিল আৰু এইখন বাহনতে আহি তেওঁ চলাই আহি ট্ৰাকখনৰ মুখামুখিকৈ সংঘৰ্ষ হৈছিল আৰু ইতিমধ্যে ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ যেতিয়া তেওঁক উদ্ধাৰ কৰিছিল সেই সময়ত তেওঁৰ মৃত্যু হৈছিল জখলাবন্ধা চিকিৎসালয়লৈ লৈ অহা হৈছিল আৰু চিকিৎসকে তেওঁক ঘোষণা কৰিছিল যে ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে আৰু পৰৱৰ্তী সময়ত পুৱতি নিশা প্ৰায় ৩ বজাত নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁক সমগ্ৰ পৰিস্থিতিৰ বুজ লয় মই এগৰাকী আৰক্ষী বিষয়া আছে তেখেতৰ পৰা জানিব বিচাৰিম কেনেধৰণে কোন ঠাইত ঘটনাটো সংঘটিত হৈছিল মানে আমাৰ জখলাবন্ধা থানাৰ অন্তৰ্গত সৰুভগীয়া জেগাতে এক্সিডেণ্টটো হৈছিল কি অৱস্থাত পাইছিলগৈ আপোনালোকে আমি পাইছোঁ যে গাড়ীৰ ভিতৰত মানে ডেড কণ্ডিশ্যন পাইছোঁ ষ্টাৰিং চিটত বহি আছে আৰু ডেড কণ্ডিশ্যন লগে লগে এম্বুলেঞ্চো মাতা হৈছিলে এম্বুলেঞ্চত মাতি লগে লগে আমি আমাৰ নিকটৱৰ্তী হস্পিটেল লৈ গৈছিলে আৰু তাতেই ডিক্লেয়াৰ দিলে তেওঁ ক'ৰ পৰা ক'লৈ আহি আছিল কিবা পাইছে নেকি সম্ভৱতঃ আমাৰতো ৰাতিৰ ব্যাপাৰটো নগাঁৱৰ পৰাই আহি আছে ক'লৈ গৈ আছিল সেইটোতো আৰু মই নাজানো তাৰ প্ৰচিডিংটো ক'ত আছিলে মানে এই জেগাতে ইনচিডেণ্ট হৈ গ'ল তেওঁ ক'ত যাব লাগে ক'তটো মই জানিব লাগে তেওঁ ঘৰ ক'ত আছিল জানে নেকি অৰিজিনেল কোডটো মই ভালকৈ ক'ব নোৱাৰোঁ অৰিজিনেল কোডটো ক'ত আছে আমি একেলগত খাটা নাই এই হিচাপে তাৰ অৰিজিনেল কোডটো মই নাজানো এনে তাক মানে আমাৰ WSI জোনমণি ৰাভা বুলি আমি চিনি পাওঁ নিশ্চিতভাৱে এগৰাকী আপুনি ঘটনাস্থলীত সেই সময়ত পাইছিলগৈ আমি ঘটনাৰ সময় মই গৈছিলোঁ আপুনি পাইছে তাতে আমিও পাইছোঁ লগে আমাৰ অফিচাৰো গৈছে আমাৰ জখলাবন্ধা থানাৰ সঙ্গে সঙ্গে আমাৰ অফিচাৰো আহিলে আমাৰ লগতে ষ্টাফ বেটেলিয়ন ষ্টাফ ইউবি ষ্টাফ গোটেইখিনি ষ্টাফ আছিলে আৰু নগাঁও আৰক্ষী অধীক্ষক আহিছিলে আমাৰ লগে লগে SP মেডাম মাননীয় SP মেডাম জেগাত উপস্থিত হৈছে আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ উপস্থিত হৈছে আৰু ষ্টাফ যিমান আছিলে গোটেইখিনি উপস্থিত হৈছে আৰু আমাৰ জখলাবন্ধা থানাৰ OC মহোদয় পপৰুৱাৰ সাথে সাথেই জেগাত ঘটনাস্থলীত উপস্থিত হয় আৰু কি ধৰণৰ কি কৰিবলৈ গোটেইখিনি সাহায্য কৰিলে আমাৰ অফিচাৰে আমিও লগত আছোঁ নিশ্চিতভাৱে এগৰাকী আৰক্ষী বিষয়া তেওঁ ঘটনাস্থলীত সেই সময়ত উপস্থিত হৈছিল আৰু আমাৰ পুনৰ বাহনখন দেখুৱাবলৈ ক'ম কেনেধৰণে বিধ্বস্ত হৈ পৰিছিল এইখন বাহন কিমান জোৰত মাৰিছিল আচলতে বাহনখন দেখাৰ পিছতে হয়তো অনুভৱ কৰিব পৰা যাব সম্পূৰ্ণভাৱে ধ্বংসস্তূপত পৰিণত হৈছিল এই বাহনখন যিহেতু আৰু জোনমণি ৰাভাই ইতিমধ্যে উল্লেখ কৰিছে জোনমণি ৰাভাই চালকৰ আসনত আছিল তেওঁ নিজেই চলাই আহিছিল আৰু এটা উল্লেখ কৰিব লাগিব যি জখলাবন্ধাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা পাৰ হৈ যোৱা যিটো ৭৭ ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথটো দেখা গৈছে নতুনকৈ নিৰ্মাণ কৰা হৈছে পুনৰ নিৰ্মাণ কৰা হৈছে আৰু নিৰ্মাণ কৰাৰ পিছত এই ৰাষ্ট্ৰীয় ঘাইপথত যিসমূহ সংকেত থাকিব লাগে বা বেছ লাইন থাকিব লাগে আউটলাইন থাকিব লাগে সেই লাইনসমূহ নথকাৰ কাৰণেও আচলতে চালকসকলৰ নিশাৰ ভাগত গাড়ী চলোৱাত যথেষ্ট অসুবিধা হয় হয়তো তেনেধৰণৰ ঘটনা সংঘটিত হ'ল যাৰ কাৰণে এনেধৰণৰ ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হ'বলগীয়া হ'ল আৰু য'ত যি উপপৰিদৰ্শক জোনমণি ৰাভাৰ দৰে এগৰাকী আৰক্ষী বিষয়া মৃত্যুমুখত পৰিবলগীয়া হ'ল
আৰু এয়া আপোনালোকে দেখিছে এক কৰুণ দুৰ্ঘটনা, এক ভয়ংকৰ দুৰ্ঘটনা, আৰু এই দুৰ্ঘটনাত জখলাবন্ধাৰ সৰুবগীয়াত কৰুণ মৃত্যু ঘটে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ। আৰু এই মুহূৰ্তত আমি ফোনযোগে পুনৰ সংযুক্ত হৈছোঁ আমাৰ কলিয়াবৰৰ ছিনিয়ৰ ব্যুৰ চিফ গৌতম বৰাৰ সৈতে। গৌতম বৰা, এটা অতিকে শোকৰ খবৰ, দুখৰ খবৰ, এগৰাকী সাহসী আৰক্ষী বিষয়াৰ এই ভয়াৱহ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটিছে। এই মুহূৰ্তত আপোনাৰ ওচৰত আৰু কি নতুন তথ্য আছে? হয় বনদীপ, যিটো অতি কৰুণ ঘটনা, নিশা প্ৰায় 1:30 মান বজাত এই ঘটনাটো সংঘটিত হৈছে। কলিয়াবৰ যি জখলাবন্ধা থানাৰ এলেকাধীন সৰুবগীয়া গাঁও আছে, সৰুবগীয়া গাঁৱৰ মাজেৰে যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে, এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছিল। যিহেতু জোনমণি ৰাভা নিশাৰ ভাগত গাড়ীখন লৈ ওলাই আহিছিল আৰু নিজে সেইখন বাহন তেওঁ ড্ৰাইভ কৰিছিল, আৰু সেই সময়তে বিপৰীত দিশৰ পৰা অহা যিখন ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে কণ্টেইনাৰ ট্ৰাক আছিল, সেই ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ হয়। আৰু কি কাৰণত কেনেধৰণে হ'ল এই ঘটনা, যিহেতু নিশা যথেষ্ট বৰষুণ আহিছিল আৰু বৰষুণ এৰাৰ পিছতে এই ঘটনা হৈছিল। আৰু ঘটনাৰ খবৰ পোৱাৰ লগে লগে জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল যদিও তেওঁক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। গাড়ীৰ ভিতৰৰ পৰা অতি কষ্টৰে তেওঁক উলিয়াই জখলাবন্ধা চিকিৎসালয়লৈ নিছিল, যদি চিকিৎসকে ইতিমধ্যে কিছু সময় পূৰ্বেই মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল। আৰু পৰৱৰ্তী সময়ত প্ৰায় 3 বজাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকগৰাকী লীনা দলে তেখেত আহি ইয়াত উপস্থিত হৈছিল আৰু সমগ্ৰ ঘটনাৰ বুজ লৈছিল। আৰু অতি কৰুণ ঘটনা, যিহেতু তেওঁ হয়তো বিভাগীয় কামতেও যদিও আহিছিল, এতিয়ালৈকে কোনো এই তথ্য পোহৰলৈ অহা নাই যে কি কামত তেওঁ নিশা এনেধৰণে আহিছিল, আৰু তেওঁৰ লগত কোনো নাছিল। ইতিমধ্যে যিখন ট্ৰাক দুৰ্ঘটনা সংঘটিত কৰিছিল তাৰ চালকজন ইতিমধ্যে তাৰ পৰা পলায়ন কৰিছে, গতিকে তেওঁৰ পৰাও হয়তো কিছু কথা জানিব পৰা গ'লহেঁতেন কি পৰিস্থিতিত কেনেধৰণে ঘটনাটো সংঘটিত হ'ল। তেওঁক যেতিয়া আৰক্ষীয়ে তেওঁক আটক কৰিব, তাৰপিছত হয়তো এই তথ্য পোহৰলৈ আহিব কেনেধৰণে ঘটনাটো সংঘটিত হ'ল। আৰু ইতিমধ্যে মৃতদেহ জখলাবন্ধাৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হৈছে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে, আৰু পৰৱৰ্তী সময়ত ইয়াৰ ঘটনাৰ সবিশেষ পোহৰলৈ আহিব বুলি আমাক আৰক্ষীয়ে জানিবলৈ দিছে। বনদীপ। গৌতম বৰা। আৰু সেয়া আপোনালোকে দেখিছে এক ভয়ংকৰ পথ দুৰ্ঘটনা, জখলাবন্ধাৰ সৰুবগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ। নিজৰ বাহন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী ট্ৰাকত খুন্দা মৰাৰ ফলতে ঘটনাস্থলীতে মৃত্যু হয় উপ পৰিদৰ্শক জোনমণি ৰাভাৰ। নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল জোনমণি ৰাভা। এগৰাকী সাহসী বিষয়া হিচাপে পৰিচিত আছিল জোনমণি। বিভিন্ন অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছিল বিষয়াগৰাকীয়ে। পুৱতি নিশাই ঘটনাস্থলীত নগাঁও আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জোনমণি ৰাভাৰ মৃতদেহ জখলাবন্ধা অসামৰিক চিকিৎসালয় অনাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। আজি গুৱাহাটীৰ কাহিলীপাৰা বাসগৃহলৈ অনা হ'ব জোনমণি ৰাভাৰ মৃতদেহ। আৰু জোনমণি ৰাভাৰ এই কৰুণ মৃত্যুত ইতিমধ্যে শোকৰ ছাঁ পৰিছে আৰক্ষী মহলত। জখলাবন্ধাত এয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা প্ৰায় 1:30 বজাত এই পথ দুৰ্ঘটনা সংঘটিত হৈছিল। আৰু নিশাৰ ভাগত যেতিয়া এই দুৰ্ঘটনা সংঘটিত হৈছিল, সেই সময়ত জোনমণি ৰাভাই নিজে সেই বাহনখন চলাইছিল। সেই সময়ত তেওঁ অকলে বাহন চলাই আহিছিল, কিন্তু তাৰপিছতে এই ভয়াৱহ ঘটনা, এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি খুন্দা মাৰে, আৰু তাৰ পিছতেই থিতাতে কৰুণ মৃত্যু ঘটে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ। আজি কাহিলীপাৰাৰ বাসগৃহলৈ অনা হ'ব জোনমণিৰ মৃতদেহ। এগৰাকী সাহসী আৰক্ষী বিষয়া হিচাপে পৰিচিত আছিল জোনমণি ৰাভা। বিভিন্ন অপৰাধীৰ বিৰুদ্ধে অতি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল জোনমণি ৰাভাই। আৰু এই মুহূৰ্তত মৰিকলং থানাৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ নগাঁৱৰ ছিনিয়ৰ ব্যুৰ চিফ মানৱজ্যোতি বৰা। মানৱ।
হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নগাঁৱৰ যি মৰিকলং থানা, আৰু মৰিকলং থানাতে কৰ্মৰত আছিলে জোনমণি ৰাভা। আৰু যোৱাকালি এক পথ দুৰ্ঘটনাত জখলাবন্ধা সৰুভগীয়াত AS01 EN 7273 নম্বৰৰ নিজৰ মাৰুতি গাড়ীখন চলাই গৈছিল, আৰু চলাই যাওঁতে সৰুভগীয়াত এক দুৰ্ঘটনাত মৃত্যু হৈছে মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভা। আমি কিছু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। যোৱাকালি যিখন চকীত যোৱাকালিলৈকে বহি নিজে দায়িত্ব সম্পন্ন কৰিছিল, সেই ঠাইডোখৰ আমি দেখুৱাব বিচাৰিছোঁ। আমি দেখুৱাইছোঁ সেইখন চকী, আৰু সেই চকীখনতেই যোৱাকালি যোৱাকালিলৈকে তেওঁ দায়িত্ব সম্পন্ন কৰিছিল জোনমণি ৰাভা, যি এক পথ দুৰ্ঘটনাত নিজৰ মাৰুতি যি গাড়ী আছিলে, মাৰুতি গাড়ীয়ে AS01 EN 7273 নম্বৰৰ গাড়ীখনেৰে গৈ এখন তীব্ৰবেগী আহি থকা UT 4517 নম্বৰ কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে, আৰু তাৰ ফলত প্ৰায় 1:30 বজাত এই ঘটনা সংঘটিত হয়। আমি জোনমণি ৰাভাৰ ইয়াত উপস্থিত হৈছোঁ, আৰু ইয়াত এজন কৰ্মৰত আৰক্ষী আছে, তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ, আৰু তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। কি ক'ব বিচাৰে আপুনি? মনত বেয়া লাগিছে, আৰু এইটো ক'বলৈ ভাষা নাই। আৰু যোৱাকালিলৈকে তেওঁ আহিছিল? আহিছিলে। তেওঁলোকৰ নিজৰ ভাষা নাই বুলি কৈছে এই মুহূৰ্তত, ক'বলৈ ভাষা নাই। তেওঁ একেলগে কাম কৰিছিল যিহেতু। এই মুহূৰ্তত আমি সেই চকীখন দেখুৱাইছোঁ, আৰু বহু সংখ্যক যিসকল লোক আছিল তেওঁৰ লগত কৰ্মৰত, তেওঁলোকে ইতিমধ্যে জখলাবন্ধালৈ ৰাওনা হৈছে বহুসকল। আমি আন কিছু লোক আছে, আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। 2-এজনকৈ আহি আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। আমি আপুনি আৰক্ষী নেকি? জোনমণি ৰাভা ইতিমধ্যে দুৰ্ঘটনাত নিহত হৈছে। আপুনি কেতিয়া পাইছিল? যোৱাকালি পাইছিলে? যোৱাকালিতো পাইছোঁ, এতিয়া বৰ্তমান মই ঘৰৰ পৰা আহিছোঁহে। ইয়াত আছে বৰ্তমান আৰক্ষী, তেখেতক সুবিধা কৰিব। তেওঁ ইতিমধ্যে ঘৰৰ পৰা আহি পাইছে, আৰু তেওঁ আমি ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ। জোনমণি ৰাভা এই থানাখনতেই, আৰক্ষী চকীখনতে তেওঁ কাম কৰিছিল, কৰ্মৰত কৰিছিল। নগাঁও সদৰ থানাৰ অন্তৰ্গত এই আৰক্ষী চকী, আৰু এই মুহূৰ্তত হয় মানৱজ্যোতি বৰা। আৰু এনেদৰে জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ। জোনমণি ৰাভাৰ এই কৰুণ মৃত্যুত ইতিমধ্যে শোকৰ ছাপ পৰিছে আৰক্ষী মহলত, কাৰণ বিভিন্ন সময়ত জোনমণি ৰাভাই সাহসিকতাৰ পৰিচয় দিছিল, বহু অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল, আৰু বহু দক্ষতাৰে বহু অপৰাধীক কৰায়ত্ব কৰিছিল জোনমণি ৰাভাই। আৰু এইগৰাকী সাহসী আৰক্ষী বিষয়াৰ এনেদৰে কৰুণ মৃত্যুত ইতিমধ্যে আৰক্ষী মহলত শোকৰ ছাপ পৰিছে। নিশা 1:30 বজাত জখলাবন্ধাৰ সৰুভগীয়াত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিজে চলাই যোৱা মাৰুতি বাহনখনে এখন কণ্টেইনাৰ ট্ৰাকত মুখামুখিকৈ খুন্দা মৰাৰ ফলতে তাতে কৰুণ মৃত্যু ঘটে জোনমণি ৰাভাৰ। ঘটনাস্থলীতে মৃত্যু হয় উপ পৰিদৰ্শক জোনমণি ৰাভাৰ। নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল জোনমণি ৰাভা। এগৰাকী সাহসী বিষয়া হিচাপে পৰিচিত আছিল জোনমণি। বিভিন্ন অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছিল বিষয়াগৰাকী। প্ৰতি নিশাই ঘটনাস্থলীত নগাঁও আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জোনমণি ৰাভাৰ মৃতদেহ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ অনাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। আজি গুৱাহাটীৰ কাহিৰীপাৰাৰ বাসগৃহলৈ অনা হ'ব জোনমণি ৰাভাৰ মৃতদেহ। আৰু এই মুহূৰ্তত জোনমণি ৰাভাৰ বাসগৃহৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা আছে পোনপটীয়া সম্প্ৰচাৰত। কাহিলীপাৰাৰ বাসগৃহত ইতিমধ্যে উপস্থিত হৈছে গৈ আমাৰ সাংবাদিক বিকাশ শৰ্মা। আমি পোনে পোনে গৈছোঁ বিকাশ শৰ্মাৰ ওচৰলৈ।
সৰ্বপ্ৰথম মই বৰ্তমান উপস্থিত হৈছোঁ কাহিলীপাৰা স্থিত যি এছাই জোনমণি ৰাভা বাসগৃহত আৰু এই মুহূৰ্তত আমি দেখুৱাম কেমেৰা পাৰ্চন অতুল মৰাণে দেখিব যিহেতু নিশাৰ ভাগত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে জখলাবন্ধ তাৰ পিছতে যদি চাই তেতিয়াহ'লে সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে যিটো বাসগৃহ সেই বাসগৃহত ইতিমধ্যে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ ওচৰ চুবুৰীয়া তেওঁলোকে আহি এই ঘটনাৰ পিছতে তেওঁলোকে খবৰ ল'বলৈ আহিছে কাৰণ কোনেও এই যিটো ঘটনা নিশাৰ ভাগত সংঘটিত হৈছিলে সহজভাৱে মানি ল'ব পৰা নাই কাৰণ এগৰাকী সৎ সাহসী আৰক্ষী বিষয়া আছিলে জোনমণি ৰাভা আৰু এই বাসগৃহতে ডাঙৰ দীঘল হৈছিলে এই মুহূৰ্তত আমি দেখুৱাইছোঁ এছাই জোনমণি ৰাভা যিটো বাসগৃহ কাহিলীপাৰাস্থিত এই বাসগৃহত এই মুহূৰ্তত দেখিবলৈ পাইছে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আমি দেখুৱাম কেমেৰাচন অতুল মৰাণে দেখুৱাব যিহেতু জখলাবন্ধাত নিশাৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু সেই পথ দুৰ্ঘটনাৰ পিছতে কৰুণ যি মৃত্যুক সেই মৃত্যুক আঁকোৱালি লৈছে এছাই জোনমণি ৰাভাই আমি একাংশ স্থানীয় লোক আছে কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোক ইয়াৰে হয় ইয়াতে হয় এটা ভয়ংকৰ দুৰ্ঘটনাত বেয়া লাগিছে ভণ্টি বুলি মানুহ আমি মোৰ লগৰ বন্ধু হয় ভণ্টি হয় বেয়া লাগিছে এনেকৈ হ'ব বুলি সেইটো কোনো নাজানে দিয়কচোন বেয়া লাগিছে আৰু দুখ লাগিছে আৰু সেইটোৱে দেউতাকো সৰুতে ঢুকুৱা বুলি কৈছে সৰুতে গৈছিলে বেয়া লাগিছে আৰু ভণ্টি বুলি মানুহ মৰম কৰিছিলোঁ লগৰ বন্ধু হয় সেইটোৱে আৰু দুখ লাগিছে আৰু কেনেকুৱা আছিলে সৰুৰ পৰা যিহেতু তেখেতৰ দাদাক মোৰ বন্ধু হয় আৰু ইমান ডিচেণ্ট আৰু জেণ্টেল আৰু ভাল আৰু ল'ৰা আৰু মানে ধুনীয়া আৰু বাছ শিক্ষাও আছে বাৰু চব জানে কিন্তু তেখেতৰ ভণ্টি আজি ঢুকালে মোৰ বহুত দুখ লাগিছে কাৰণ মোৰ তাৰমানে কি মনৰ ভাষা নাই নহয় কি ক'ম কাৰণ তেখেতেও এটা মানে বেমাৰ পেচেণ্ট হয় ন তেখেতৰ চুগাৰ আছে কিবা আছে এতিয়া তেখেত আৰু মাক আছে মাকো অলপ ইমান সুস্থ নহয় বাৰু আৰু সুস্থ বুলি নকওঁ বাৰু সুস্থই বাৰু কিন্তু এতিয়া ঘৰখনতো তেখেতৰ আশাতে আছিল ন যে ঘৰখন ভালকৈ চলাব বুলি কিন্তু তাইতো বহুত কম বয়সৰ ছোৱালী আছিল কিন্তু সেই পৰিস্থিতিত তেখেতে এনেকুৱা হৈ গ'ল মনত বহুত দুখ লাগিছে মোৰ তাৰ বাহিৰে মই একো ক'ব নোৱাৰোঁ আৰু বাছ মোৰ বহুত বেয়া লাগিছে তাৰমানে জোনমণি ৰাভাৰ লগত মাতৃও লগতে আছিলে নেকি মোৰ বন্ধু হয় মাকৰ লগতে আছে মাক আছিল তেওঁৰ লগত এইটো গম নাপাওঁ এতিয়া মাক আছে এতিয়া মাক আছে তাতে এতিয়া মাকৰ কেনেকুৱা অৱস্থা হৈছে মই নাজানো কাৰণ কিয় তেখেতে তাতে গাইড দিয়া মানুহ নাই ন আকৌ ছোৱালীৰ লগতে আছিল ন ইমান দূৰৰ জেগাত কেতিয়া আনিব কিবা কৈছে নেকি এতিয়া বৰ্তমান গম পোৱা নাই এতিয়া তেখেতক হ'লে গম পাব বাৰু কেতিয়া আনে এতিয়া পষ্টমাৰ্টম কৰি লৈ আহিব বাৰু কিন্তু গম পোৱা নাই বৰ্তমান দেই আমি দেখুৱাম এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কাৰণ কোনেও সহজভাৱে এই কথা মানি ল'ব বিচৰা নাই কাৰণ সৰুৰে পৰা অতি মেধা সম্পন্ন আছিলে জোনমণি ৰাভা আৰু লেডি সিংহম নামেৰে পৰিচিত আছিলে জোনমণি ৰাভা কাৰণ বহুকেইটা যদি চাই তেতিয়াহ'লে অপৰাধী কৰায়ত্ব কৰাৰ ক্ষেত্ৰত এছাই জোনমণি ৰাভাই যি বলিষ্ঠ তথা সাহসী পদক্ষেপ লৈছিলে সেয়া সকলোৱে জানে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নিশাৰ ভাগত জখলাবন্ধাত এক ভয়ংকৰ যি পথ দুৰ্ঘটনা সংঘটিত হৈছিলে সেই দুৰ্ঘটনাত এক কৰুণ মৃত্যুক আঁকোৱালি লৈছে জোনমণি ৰাভা আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেওঁৰ বাসগৃহত জোনমণি ৰাভাৰ এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হ'ল কেনেকৈ পাইছিলে আপোনালোকে তেখেতটো মোৰ সৰুৰ পৰাই মোৰ লগৰ আছিলে আমি একেলগে পঢ়িছিলোঁ কলেজত খোজকাঢ়ি যাওঁ খোজকাঢ়ি আহোঁ লগে লগে বহুত ভাল আছিলে ই তাৰ অহংকাৰ নাছিলে বহুত ভাল আছিল যাক লগ পাই তাতে ইমান দিয়ে ৰাস্তা ঘাটে আৰু ঘৰখনৰ সিয়ে অকল আছিলে দাদাটো বেমাৰ তেখেতৰ মাও বেমাৰ তাৰ ওপৰতে ঘৰখন চলিছিলে এতিয়া কি হ'ব মই নাজানো মানে ক'ব নোৱাৰা ভাষা হৈছে আৰু একো ক'ব নোৱাৰোঁ মই লগত মাক আছিলে নেকি এতিয়া পৰহি আহিছিলে বুলি কৈছে মই শুনামতে মানে ঘৰত আহিছিলে কালি ৰাতিপুৱা গৈছে মাকক লৈ গৈছে লগত এতিয়া মাকটো তাতে অকলে আছে কি হৈছে নাজানো আৰু তাতেতো চাব লগা কোনো নাই মাকক চাব লগা সেইটোৱে আৰু আমি দেখুৱাইছোঁ কিছু আলোকচিত্ৰ দেখিবলৈ পাইছোঁ হয়তো আমি যদি চাওঁ সেই আলোকচিত্ৰত কোন আছে এই তেখেতে মানে হেৰি পঢ়ি থকাৰ সময়ত এইটো হেণ্ডিকত পঢ়ি আছিলে ন হেণ্ডিক কলেজত পঢ়ি থকাৰ সময়ত হয় এইখিনি কলেজৰ ফ্ৰেণ্ড বান্ধৱী আছিলে তেওঁ নাচাত গান গোৱা চবতে মানে সেইবোৰ ধৰি আছিলে আগ্ৰহী আছিলে ভাল আছিলে
আমি দেখুৱাম এয়া যেতিয়া আৰক্ষীত তেওঁ প্ৰশিক্ষণ লোৱা অৱস্থাত আছিলে দেৰগাঁৱত, সেই প্ৰশিক্ষণ অৱস্থাটো ইয়াত যি আলোকচিত্ৰ তেওঁৰ ঘৰত সযতনে ৰখা হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ বান্ধৱীৰ সৈতে যেতিয়া কলেজত পঢ়ি আছিলে সেই সময়ছোৱাৰ কিছু আলোকচিত্ৰ ইয়াত ৰাখি থৈ দিছে। নৃত্যৰত অৱস্থা যেতিয়া আছিলে সেই অৱস্থাৰো এখন আলোকচিত্ৰ এই মুহূৰ্তত দেখিবলৈ পাইছে। এয়া হৈছে পশু প্ৰতিভাৰ অধিকাৰী যি জোনমণি ৰাভা, তেওঁৰ বাসগৃহৰ ইতিমধ্যে দৃশ্যাংশ দেখুৱাইছিলোঁ। যোৱা পৰহি তেখেত অহা বুলি ঘৰত কৈছে। পৰহি আহিছিলে পৰহি আহি কালি ৰাতিপুৱা 10টা বজাত যোৱা বুলি ক'লে মাহীয়েকটোৱে। আমাৰ মানুহ ঘৰটো বেক চাইডে, মই খুৰীয়ে ঘৰ এটা। তাৰপিছত কালি যোৱা বুলি ক'লে, আজি ৰাতিপুৱা আকৌ শুনাই পালোঁ খবৰটো বেয়া। এইখিনিয়ে আৰু মই ক'বলগীয়া, আৰু কি ক'ম আৰু। আহোঁতে এই মাহীয়েকজনীৰ লগতে আছিলে, মাহীয়েকটো ভালে বুলি ক'লে। মাহীক আছে কথা পাতিবলৈ আছে। আপুনি মাহীয়েক পৰহি আহিছিলোঁ তাৰপৰা নগাঁৱৰ পৰা। আমি নগাঁৱতে আছিলোঁ। নগাঁৱৰ পৰা আহিছোঁ পৰহি। আমাক থ'ব আহিছিলে, থ'ব আহি আৰু এইবিলাক মায়েকৰ লগত দুটাও কালি 10টা আহিছিলে। সৰু একেলগে আছিলে। একেলগে আছিলে। কিমান দিন আছিলে? মই হ'ল 15 দিনমান থকা। 15 দিনমান আপোনাক থ'ব আহিছিলে? পৰহি আহিছিল। মোৰ সৰু ল'ৰাও এটা আছিলে মোৰ, ভায়েককো দুটাকো থ'ব থৈ আহিছে। আৰু এইবাৰ দুটাও মায়াক চিয়েক দুটাও গৈছে আমাক 10টা বজাত থৈ। আৰু কালি গৈছে। পৰহি আমি গধূলি আহিছোঁ। হঠাৎ সেনেকুৱা হৈ আমি গমেই পোৱা নাই। এতিয়াও মানুহ আহি বেলেগে কওঁতেহে জানিছোঁ। আমি একো গমেই পোৱা নাই এতিয়াও। পৰহি একেলগে মাকো গৈছিলে? মাকো গৈছে, কালি গৈছে মাকো একেলগে। হঠাৎ এনেকুৱা হৈ গ'ল, আমি গমেই পোৱা নাই এতিয়াও গেলে। এই মুহূৰ্তত আমি দেখুৱাম যিটো কাহিলীপাৰাস্থিত যিটো বাসগৃহ জোনমণি ৰাভা, সেই বাসগৃহ ইতিমধ্যে বহু ওচৰ চুবুৰীয়া লোকসকল তেওঁলোকে ইয়াত উপস্থিত হৈছে। কাৰণ কোনো এই যি কথা, যি খবৰ, সেই খবৰ সহজভাৱে মানি ল'ব বিচৰা নাই। কাৰণ এক ভয়ংকৰ যি পথ দুৰ্ঘটনাত কৰুণ মৃত্যু কাকলি ল'ব লগা হ'ল জোনমণি ৰাভাই। আৰু তাৰপিছতে যদি চাই তেতিয়াহ'লে যিটো বাসগৃহ, সেই বাসগৃহত আচলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। কাৰণ শৈশৱৰ পৰা যদি চাই তেতিয়াহ'লে অতি মেধাসম্পন্ন আছিল জোনমণি ৰাভা। আৰু যদি চাই তেতিয়াহ'লে যোৱাকালি যি ভয়ংকৰ দুৰ্ঘটনা, সেই দুৰ্ঘটনাৰ পিছতে কৰুণ মৃত্যুক আকোৱালি ল'ব লগা হোৱা জোনমণি ৰাভাৰ বাসগৃহত এই মুহূৰ্তত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। স্থানীয় অঞ্চলবাসী ৰাইজে ম্ৰিয়মান হৈ পৰিছে। কাৰণ শৈশৱৰ পৰা পঢ়াৰ লগতে বিভিন্ন ধৰণৰ দিশত তেওঁ যথেষ্ট আগবঢ়া আছিলে। এই মুহূৰ্তত আমি পুনৰ সামগ্ৰিকভাৱে যিটো বাসগৃহৰ পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ সমান্তৰভাৱে ইয়াৰ ধন্যবাদ জনাইছোঁ বিকাশ শৰ্মা।